জুবিন গাৰ্গৰ আজিৰ ৫টা আচৰিত খবৰ একেবাৰে নিজৰ দৰে সুন্দৰ আৰু আসামীয়া ভাষাত। নমস্কাৰ দৰ্শকবৃন্দ, মই ইনজামুল হক আৰু আপোনালোকে চাই আছে লাৰ্ণ উইথ ইনজামুল। এইটো মোৰ ব্যক্তিগত চেনেল। ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় ভাল লাগিব। ১. নতুন গানৰ জয় জয়কাৰ। আজি জুবিন গাৰ্গে নিজৰ ইউটিউব চেনেলত এটা নতুন একক গান মুকলি কৰিলে, অসমৰ মাটিৰ গন্ধ। গানটোৰ মাজত প্ৰকৃতি, যুৱক যুৱতী আৰু মাতৃভূমিৰ প্ৰতি গভীৰ প্ৰেম বৰ্ণনা কৰা হৈছে। মাত্ৰ ৩ ঘণ্টাৰ ভিতৰতে ৫ লাখৰো অধিক ভিউ পাইছে আৰু ফেচবুকত ভাইৰেল হৈ পৰিছে। জুবিন চাৰে কৈছে, এয়া মোৰ হৃদয়ৰ কথা, অসমৰ যুৱকৰ বাবে। ২. ৰাষ্ট্ৰীয় সন্মান। ভাৰত চৰকাৰে আজি জুবিন গাৰ্গৰ সাংস্কৃতিক দূত সন্মান প্ৰদান কৰিবলৈ ঘোষণা কৰিছে। উত্তৰ-পূৰ্ব ভাৰতৰ লোক সংগীতক বিশ্ব মঞ্চত তুলি ধৰাৰ বাবে এই সন্মান। জুবিনে এই খবৰ শুনি কৈছে, এয়া মোৰ নহয়, গোটেই অসমৰ সন্মান। ৩. বিনামূলীয়া সংগীত শিক্ষা। জুবিন গাৰ্গে আজি ঘোষণা কৰিলে যে তেওঁৰ জুবিনছ মিউজিক একাডেমীৰ জৰিয়তে অসমৰ গাঁও-গঞ্জৰ ১,০০০ যুৱক যুৱতীক বিনামূলীয়া সংগীত প্ৰশিক্ষণ দিব। প্ৰথম বেলেগা হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড়ত ক্লাছ। ৪. চলচ্চিত্ৰত নতুন পদক্ষেপ। এটা বিখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই আজি জাননী দিলে যে জুবিন গাৰ্গ সম্পূৰ্ণ এখন চিনেমাৰ বাবে সংগীত পৰিচালনা কৰিব। চিনেমাখনৰ নাম মোৰ অসম আৰু ইয়াত জুবিনে অভিনয় কৰিব। এয়া তেওঁৰ প্ৰথম সম্পূৰ্ণ চলচ্চিত্ৰ প্ৰয়াস হ'ব। ৫. পৰিৱেশ সুৰক্ষা অভিযান। আজি জুবিন গাৰ্গে ব্ৰহ্মপুত্ৰ নদীৰ তীৰত এটা ডাঙৰ গছ ৰোপণ কৰি গ্ৰীণ আছাম কেম্পেইন আৰম্ভ কৰিলে। তেওঁৰ ৫০,০০০ গছ ৰোপণৰ লক্ষ্য লৈছে আৰু যুৱক যুৱতীক এই অভিযানত যোগ দিবলৈ আহ্বান জনাইছে। অসমক সেউজীয়া কৰিব লাগিব, সেয়ে আমাৰ কৰ্তব্য, জুবিন চাৰে কৈছে।